আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 2023 বৰ্ষৰ বাবে মুঠ 106 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছে পদ্মবিভূষণ প্ৰদান কৰা হৈছে 6 গৰাকী ব্যক্তিক আৰু পদ্মভূষণ প্ৰদান কৰা হৈছে 9 গৰাকী ব্যক্তিক পদ্মশ্ৰী প্ৰদান কৰা হৈছে 91 গৰাকী ব্যক্তিক পদ্মবিভূষণ হৈছে ভাৰতৰ দ্বিতীয়টো সৰ্বোচ্চ অসামৰিক বঁটা প্ৰথমটো সৰ্বোচ্চ অসামৰিক বঁটা হ'ল ভাৰত ৰত্ন 2023 বৰ্ষৰ বাবে পদ্মবিভূষণ লাভ কৰা ব্যক্তিসকল হ'ল বালাকৃষ্ণ দোষী এখেতক মৰণোত্তৰভাৱে পদ্মবিভূষণ প্ৰদান কৰা হৈছে বালাকৃষ্ণ দোষী আছিল এগৰাকী আৰ্কিটেক্ট জাকিৰ হুছেইন এগৰাকী বিখ্যাত তবলাবাদক এছ এম কৃষ্ণা ৰাজনীতিৰ লগত জড়িত এখেত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল দিলীপ মহালানবিছ হৈছে ৱেষ্ট বেংগলৰ মেডিচিনৰ লগত জড়িত তেখেত আছিল এগৰাকী চিকিৎসক এখেতকো মৰণোত্তৰভাৱে পদ্মবিভূষণ প্ৰদান কৰা হৈছে দিলীপ মহালানবিছে ORS ডেভেলপ কৰিছিলে ORSৰ ফুল ফৰ্মটো হ'ল অৰেল ৰিহাইড্ৰেশ্যন সলিউশ্যন ই এক পানী নিমখ আৰু গ্লুকোজৰ মিশ্ৰণ হয় বিশেষকৈ চিকিৎসালয়বোৰত আৰু ফাৰ্মাচীবোৰত পোৱা যায় মানৱ শৰীৰত যেতিয়া পানীৰ মাত্ৰা কমি যায় বা ডিহাইড্ৰেশ্যন হয় তেতিয়া এই ডিহাইড্ৰেশ্যনক ৰোধ কৰিবৰ কাৰণে ORS সেৱন কৰিবলৈ দিয়া হয় শ্ৰীনিবাস বৰ্ধন হৈছে এগৰাকী মেথমেটিচিয়ান এখেত হৈছে প্ৰবাসী ভাৰতীয় বৰ্তমান আমেৰিকাত থাকে শ্ৰীনিবাস বৰ্ধনে হৈছে প্ৰথমগৰাকী এছিয়ান ব্যক্তি যিয়ে এবেল প্ৰাইজ লাভ কৰিছিলে এবেল প্ৰাইজ সেইসকল লোকক দিয়া হয় যিসকল লোক অংক শাস্ত্ৰত পাৰ্গত মুলায়ম সিং যাদৱো ৰাজনীতিৰ লগত জড়িত এখেতকো মৰণোত্তৰভাৱে পদ্মবিভূষণ প্ৰদান কৰা হৈছে মুলায়ম সিং যাদৱ আছিল উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইবাৰ অসমৰ তিনিগৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে হেমপ্ৰভা চুতীয়া হেমচন্দ্ৰ গোস্বামী আৰু ৰাম কোয়ংকেজেনী হেমপ্ৰভা চুতীয়া ঘৰ হৈছে মৰাণত এখেতে শ্ৰীমদ ভাগৱত গীতা ইংৰাজীত আৰু সংস্কৃত ভাষাত তাঁতশালত বৈ উলিয়াইছিলে আৰু শ্ৰীমন্ত শংকৰদেৱৰ গুণমালাখন তাঁতশালত বৈ উলিয়াইছিলে হেমচন্দ্ৰ গোস্বামী হৈছে এগৰাকী মুখাশিল্পী মাজুলীত ঘৰ ৰাম কোয়ংকেজেনে হেৰাকা ধৰ্ম সংৰক্ষণৰ কাৰণে যথেষ্ট কাম কৰিছে হেৰাকা ধৰ্ম বিশেষকৈ জেলিয়াংগ্ৰং জনজাতিয়ে অনুসৰণ কৰে জেলিয়াংগ্ৰং জনজাতি হৈছে এটা নগা জনজাতি এই জনজাতি নাগালেণ্ড মণিপুৰৰ লগতে অসমৰ ডিমা হাছাও জিলাত বসতি কৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ